আজি এটা বিশেষ বিষয় লৈহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যেহেতু মোৰ আপোনালোকে ভাবিব পাৰে মোৰ চেনেলটোৰ নাম ফুডি, কিন্তু মোৰ চেনেলটো বিশাল ডি ফুডি হ'লেও মই তাত লিখা আছে এণ্টাৰটেইনমেণ্ট, কালচাৰেল আৰু ট্ৰেডিশ্যনেল যিবিলাক বস্তু সেইখিনি লৈ মই ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু ট্ৰাভেল। কিন্তু আজিৰ বিষয়টো অলপ বেলেগ, এইটো অলপ টেক টাইপৰ, কিন্তু টেকো নহয়, এইটো এটা বিষয় লৈ আপোনালোকক সকলোকে অৱগত কৰিবলৈ এটা ইম্পৰ্টেণ্ট বিষয় লৈ বুলিহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই পেলাই যদি আপোনালোক মোৰ ভিডিঅ'টোৰ দ্বাৰা কিবা উপকাৰী হয় তেন্তে মোক কমেণ্ট যোগে জনাব বিষয়টো, আৰু যদি মোৰ ইয়াত কিবা ভুল ভ্ৰান্তি হৈছে, জনোৱাত কিবা থাকি গৈছে, সেই বিষয়েও মোক আপোনালোকে অৱগত কৰিব কমেণ্ট যোগে। আজি বিষয়টো কি মই কৈ দিছোঁ, ৰ'বা গাড়ীটো গৈ আছে, মই ৰাস্তাত যিহেতু ব্লগটো বনাই আছোঁ ঘপককৈ কথাটো মনত পৰাৰ কাৰণে। আৰু মই এতিয়া আছোঁ মোৰ এইখন দেখিছেনে বসন্তীখনৰ ভিতৰতে আছোঁ। যি বতৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ মই, ৰ'ব। বতৰটো দেখিছেনে কেনেকুৱা কুঁৱলী চাৰিওফালে, একদম কুঁৱলী আচ্ছাদন চাৰিওফালে, একদম কুঁৱলীয়ে যেনেকৈ ঢাকি থৈছে গোটেই মানে চাৰিওপাশ। যিয়ে নহওক বোলক, এতিয়া মই মূল বিষয়টোলৈ আহোঁ। বিষয়টো হ'ল এইকেইদিন আপোনালোকেও হয়তো মন কৰিছে বা আপোনালোকৰ মোবাইলতো চাগে আহিছে তেনেকুৱা ধৰণৰ কিছুমান মেছেজখিনি হোৱাটছআপৰ যোগেদি আহে। হোৱাটছআপৰ যোগেদি কেনেকৈ আহে, আপোনালোকৰ এটা ফাইল আহে, ধৰক RTO চালান বুলি APK, RTO চালান.apk বুলি এনেকুৱা এটা ফাইল আহিব আপোনালোকৰ গ্ৰুপৰ যোগেদি হওক বা আপোনালোকক প্ৰাইভেটলি কোনোবাই চেণ্ড কৰিব। আপোনালোকে ভাবিব এইটো কি বিষয়নো। তেনেকৈ আকৌ অ'পেন আধাৰ বুলিও আহে। আপোনালোকে বহুত ইম্পৰ্টেঞ্চ বুলি কিবা ইম্পৰ্টেণ্ট বস্তু বুলি RTO চালান বুলি যিসকলৰ গাড়ী আছে তেওঁলোকেতো পটককৈ গাড়ী বাইক আছে তেওঁলোকে RTO চালান বুলি দেখিলে ঘপককৈ খুলিবই। আচলতে RTO চালানটো .apk সেইটো এটা ফ্ৰড মানে আপোনাৰ এপ্লিকেশ্যন হয়। ফ্ৰড এপ্লিকেশ্যনটো এনেকুৱা ধৰণৰ, আপুনি ধৰক সেই ফাইলটো যদি খুলি দিয়ে, সেই APK ফাইলটো যদি আপুনি খুলি দিয়াৰ লগে লগে আপোনাৰ মোবাইলৰ গোটেই ছিষ্টেমটো হেকাৰৰ হাতলৈ গুচি যায়গৈ। আপুনি যদি সেই APK ফাইলটো ডাউনলোড কৰি দিলে, মানে কি বস্তু বুলি চাওঁ বা কি আহিছে, কিহৰনো RTO চালান আহিছে বা কিহৰনো আধাৰ অ'পেন আধাৰ আহিছে, সেইটো চাবলৈ গৈ যেতিয়া আপুনি সেই লিংকটো ডাউনলোড কৰি ল'ব, আপুনি ডাউনলোড কৰি দিয়াৰ লগে লগে তাৰমানে আপুনি ভাবক আপোনাৰ ঘৰৰ ভিতৰলৈ চোৰ ডকাইত মানে যিয়ে নকওক সোমাই দিলে, আপোনাৰ মোবাইলৰ ভিতৰত তেনেকুৱা সেই হেকাৰখিনি সোমাই গ'ল। আৰু আপোনাৰ হাতত অকল মোবাইলটোহে থাকিব, মানে হেণ্ডেল কৰিবলৈ আপোনাৰ হাতত অকল মোবাইলটোৱে থাকিব, বাকী গোটেই সম্পূৰ্ণ তথ্য তেওঁলোকৰ হাতলৈ গুচি গ'ল। তেওঁলোকৰ যেনেকৈ বিচাৰে আপোনালোকৰ মোবাইলটোত সেইধৰণে চলাব পাৰিব। আপোনাৰ গুগল পে', ফোনপে', পে'টিএম যি ধৰণৰ মানে পে'মেণ্ট হেৰিবিলাক আছে, এপখিনি আছে, লেনদেন কৰা পইচা পাতি লেনদেন কৰা এপ আছে, SBI হওক, ইয়নো হওক, যিয়ে নহওক XYZ, গোটেই এছেছটো তেওঁলোকৰ হাতত গুচি যাব। মানে আপুনি কি পাছৱৰ্ড মাৰি পইচা ট্ৰান্সফাৰ কৰে, কি কৰে নকৰে, গোটেই এছেছটো তেওঁলোকৰ হাতত গুচি যাবগৈ। আৰু লগতে আপোনাৰ ছ'চিয়েল মিডিয়াৰ গোটেই ছিষ্টেমটো মানে গম পালে ন, A to Z আপোনাৰ মোবাইলত তেওঁলোকৰ হাতত থাকিব। আপোনাৰ মোবাইলৰ ফটো, ভিডিঅ' যি নহওক চব যাবগৈ। তাৰ বাবে মই সকলোকে এটা বস্তু আপোনালোকক একদম অনুৰোধ কৰি কৈছোঁ, যদি আপোনালোকে তেনেকুৱা একো চালান বা তেনেকুৱা কিবা যদি .apk এলফাবেটৰ APK স্মল লেটাৰত আহিব, মই দেখাই দিছোঁ আপোনালোকক, চাওক এই তলত চাওক এনেকৈ আহিব ফাইলটো। যদি আহে আপোনালোকে ভুলতো ডাউনলোড নকৰিব সেইটো। আৰু যদি কোনোবাই, আৰু এটা কথা, আপুনি মোবাইলটোত যদি সেই বস্তুটো ডাউনলোড কৰিলে, আপোনাৰ হোৱাটছআপৰ যোগেদি আপোনাৰ বন্ধু বৰ্গ ফেমিলি যিমান যত আছে চবলৈ এই মেছেজটো যাব। তেওঁলোকেতো ভাবিব আপুনি পঠিয়াইছে। আপুনি যেতিয়া পঠিয়াইছে, ঘৰুৱা মানুহেনো ক'ত এইবিলাক ডুপ্লিকেট বস্তু বা বেয়া বস্তু পঠিয়াব বা হেকিং বস্তু পঠিয়াব। কিন্তু একচুৱেলি সেই বস্তুটো আপুনি পঠোৱা নহয়, সেইটো আপোনাৰ দ্বাৰা, আপোনাৰ মোবাইলৰ দ্বাৰা সেই হেকাৰে আপোনাৰ মোবাইলটো যে হেক কৰিলে, সেই হেকৰ যোগেদি তেওঁলোকে সেই ফাইলখিনি আপোনাৰ হোৱাটছআপৰ যোগেদি তেওঁলোকে পাই থাকিব। তেওঁলোকে পোৱাৰ লগে লগে কেলেনো পঠাইছে, বা দাদা হওক, ভাইটি হওক, ল'ৰাই হওক, ভতিজাই হওক, কেলেনো পঠাইছে, তেওঁলোকে খুলি পেলাই চাবলৈ গ'লে আকৌ ছেইম কণ্ডিশ্যন তেওঁলোকৰ লগতো হ'ব। এইটো এটা ডাঙৰ ফ্ৰড ছিষ্টেম এটা ওলালে। যিহেতু আগত যেনেকৈ ফোন আহিছিলে, পিনক'ড মানে OTP বিচাৰিছিলে, কিবা কিবি বিচাৰিছিলে, এতিয়া প্ৰায় সংখ্যকে জনা হ'ল যে এইবিলাক ফ্ৰড বুলি। এতিয়া ফ্ৰডাৰ যিবিলাক ফ্ৰড মাষ্টৰ, সেইবিলাকৰ হাতত এতিয়া মানে বিশেষ এই ধৰণৰ ফ্ৰড কৰিবলৈ ছিষ্টেম নাই কাৰণে এতিয়া তেওঁলোকে ইমানে এটা ডেঞ্জাৰাছ ছিষ্টেম উলিয়াই ল'লে, সেইটো যিটো আমাৰ মানে বহুতে ক্ষতিসাধন কৰিব। মানে এইটো আপোনালৈ হওক, দেশলৈ হওক, ৰাজ্যখনলৈ হওক, বহুতখিনি ক্ষতিসাধন কৰিব। তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে সেই ফাইলটো ডাউনলোড নকৰিব। আৰু যদি কৰে, সেই বিষয়টো জনাই দিওঁ, যদি কৰিলে ইতিমধ্যে, তেতিয়াহ'লে কিন্তু আপুনি এই মোবাইলটো গোটেই ছিষ্টেমটো আপুনি ফৰ্মেট মাৰিব লাগিব। ফৰ্মেট মাৰি পেলাই আপোনাৰ এপ চেপ উৰাই পেলাই গোটেই ফৰ্মেট মাৰি মোবাইলটো আকৌ নতুনকৈ গোটেইখিনি আকৌ ছিষ্টেম ডাউনলোড কৰিব লাগিব, ফাইল ডাউনলোড কৰিব লাগিব, OTP নতুনকৈ গোটেইখিনি ছিষ্টেম কৰিব লাগিব। মনত ৰাখিব, যদি আপুনি তেনেকুৱা কাম কৰিলে, আপোনাৰ নচিব যদি বেয়া হ'ল, তেতিয়াহ'লে আপোনাৰ গোটেই ছিষ্টেম আপোনাৰ হাতৰ পৰা গ'ল। আৰু তাত আৰু আপুনি বচাব পৰা একো মানে হেৰিয়ে নাই, ৰাস্তাই নাই। তাৰ বাবে আপোনালোকক মই এই বিষয়টো লৈ আজি ৰাতিপুৱাই এই কুঁৱলীৰ মাজতে মোৰ কথাটো, মোলৈ এটা মেছেজ আহিলে, মই সেই মেছেজটো যিটো আহিলে সেই মেছেজটোৱে আপোনালোকক দেখালোঁ এতিয়া ইতিমধ্যে। সেই মেছেজটো হোৱাৰ লগে লগে মোৰ বস্তুটো জ্ঞাত হ'ল। আৰু মই যিহেতু চাই আছোঁ এইকেইদিন কিছুমান বস্তু, এই ভিডিঅ'বিলাক, মই ভাবিলোঁ মোৰো যেতিয়া সৰুকৈ চেনেল এটা আছে, আপোনালোকক মোৰ লগত যিসকল আছে ফ্ৰেণ্ড চাৰ্কেলত, তেওঁলোকক জনাওঁ বিষয়টো। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই কিবা এটা লাভৱান হ'ল, কিবা এটা তথ্য আপোনালোকে জানিব পাৰিলে মোৰ এই ভিডিঅ'টোৰ দ্বাৰা, তেন্তে আপোনালোকৰ লগ বন্ধু সম্বন্ধীয়
ঘৰুৱা সকলোলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে আৰু শ্বেয়াৰ কৰি পেলাই তেওঁলোককো এই বিষয়টো জ্ঞাত কৰাই দিয়ক যাতে তেওঁলোক তেনেকুৱা ফ্ৰড মাষ্টাৰবিলাকৰ হাতত ফচিবলগীয়া নহয় তেন্তে বলক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে যদি কিবা আপোনালোকৰ উপকাৰ হ'ল তেন্তে ভিডিঅ'টোক লাইক কৰিব এটা কমেণ্ট কৰিব যে আপোনালোকে ক'ৰ পৰা চাইছে আৰু আপোনালোকৰ তেনেকুৱা কিবা এক্সপিৰিয়েঞ্চ আছে নেকি সেইটো অকণমান সৰুকৈ লিখি দিব আৰু লগতে আপোনালোকৰ লগ বন্ধু সম্বন্ধীয় তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰক তেন্তে বলক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ